অথনি যে ভিডিঅ' দিছিলোঁ কুকুৰা বিকি কিমান পালোঁ, গতিকে সেয়া কুকুৰা বিকি পইচা পালোঁ। এই হাতে আহিলে এই হাতে গ'ল। কিবা এটা আনিলোঁ, কি আনিলোঁ কৈ আছোঁ বাৰু। তাৰ আগতে এই কুকুৰাখিনিক অকণমান ধান দি লওঁ। আমাৰ ল'ৰা ছোৱালীকেইটাই কি কৰে, কুকুৰা পোৱালি ওলালে মৰমতে দি অভ্যাস কৰে, আৰু এই কুকুৰাখিনি কি কৰে দৰ্জাৰ মুখত সেইকাৰণে গৈ অকল বিচাৰিয়ে থাকে। কেতিয়াবা আমনি লাগি যায়গৈ, কেতিয়াবা মানে নুপুহোঁ লাগি যায়, ইমানেই উৎপাত কৰে। যি কি নহওক মৰমতে এতিয়া থৈছোঁ, গোটেইখিনি একেলগে যেতিয়া গোট খাই নহয় খুব মৰম লাগে। আৰু এইফালে কুকুৰাই চাওকচোন, মই লাই গুটি সিঁচিছিলোঁ, ঠায়ে ঠায়ে নাইকিয়া কৰিলে। এই নেটখন মানে কি হৈছে, অকণমান চাপৰ হৈছে। এইখন যোৱা বছৰে আনিছিলোঁ, মাজে মাজে অকণমান মানে বেয়া হ'ল, গতিকে কুকুৰা সোমাই, গতিকে কুকুৰা বিক্ৰী কৰি কুকুৰা পইচাই আকৌ এখন নেটে আনিলোঁ। কেনেকুৱা নেট আনিলোঁ বলক দেখুৱাই আছোঁ। এইখন চাওক, মই নেটখন আনি ধুনীয়াকৈ জাপি থৈছিলোঁ, খুলিছিলোঁ বাৰু, জাপিলোঁ, আকৌ ইভান্সে কি কৰিলে এনেকুৱা অৱস্থা কৰিলে। কিবা এটা আনিলে ইহঁতৰ পৰা মানে ভাল হৈ নাথাকে। আৰু এইখন চুচুৱাই ভিতৰ পোৱা লাগে, দেখিলেনে? যি কি নহওক নেটখন আনিলোঁ যে, এখন 30 মিটাৰ আছে আৰু মাজতে জইন আছে দেই। সেইখন ল'লে 400, আৰু এখন আনিলে সেইখন আছে 50 মিটাৰ, সেইখনত ল'লে 700। ঠায়ে ঠায়ে হয়তো দামবোৰ কম বেছ হ'বও পাৰে বাৰু, নাজানো। কিন্তু নেটখন এইটো ষ্টাইলত কেলৈ আনিলোঁ, মানে যিখন মই বাহিৰত লগাই থৈছোঁ যে, সেই নেটখনত মানে লতা বগালে এৰুৱাবলৈ খুব দিগদাৰ, গতিকে এই নেটখন মানে বৰ সুবিধা।